আজি আমাৰ গোটেই নামৰ মানে দৃশ্যাংশখিনি দেখুৱাম আমাৰ কেনেকৈ গাঁৱত সভা মহোৎসৱ হয় তাকে দেখুৱাম বুলি ভাবিছোঁ চাই থাকিব
ধন্যবাদ জ্ঞাপন কৰিছো। অহাবাৰলৈ আকৌ বিশেষ ঘোষণা দেৱীদৌল বৈশ্য চুবুৰীয়ে চুবুৰীৰে এজন সদস্য তেখেতে কৰিব বুলি ঘোষণা দেখুৱালোঁ। এইবাৰ কোভিডৰ কাৰণে আমাৰ সভাখন একেবাৰে অনুষ্ঠিতকৈ পালন কৰিছে। তথাপিতো আমাৰ এই অনুষ্ঠানটো খুব আপোন, একেবাৰে গোটেই গাঁওখনৰ কাৰণে খুব এটা মানে ভাল লগা পৰিৱেশ। আৰু মই সেইকাৰণে ভাবিলোঁ যে এই পৰিৱেশটো মানে এই অনুষ্ঠানটো মই ইউটিউবৰ জৰিয়তে এনেকৈ এটা ব্লগ হিচাপে ৰাখি থৈ দিওঁ, আৰু সেইকাৰণে কৰিলোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পালে, আৰু আগলৈ এনেকৈ মই ভিডিঅ' দি থাকিম। আশা কৰোঁ আপোনালোকে চাব। নমস্কাৰ।